আচলতে এটা কথা সকলোৱে জানে, সমগ্ৰ ভাৰততে যিহেতু বিজেপি চৰকাৰ চলি আছে, অসমত বা দিল্লীত ভাৰতৰ যিটো ভাৰতৰ চৰকাৰ যিহেতু বিজেপি, গতিকে আমি এটা স্বীকাৰ কৰিব লাগিব যে বিজেপিয়ে যিখিনি কাম কৰি গৈছে সেইখিনি কথা যদিও আমি বিৰোধীত আছিলোঁ, আমি স্বীকাৰ কৰিব লাগিব যে ভাল কৰ্মখিনিক সকলোৱে ভাল বুলিয়ে ক'ব লাগিব, বেয়া বুলিতো কৈ লাভ নাই। গতিকে বিজেপিৰ যিখিনি নীতি আদৰ্শ ভাল পায়, মই আজি বিজেপিত যোগদান কৰিলোঁ। নাই মই কাকো মই অনা নাই, আৰু মোৰ নিজৰ যিহেতু অধিকাৰ, মই ক'ত ভোট দিওঁ বা মই কোনটো ৰাজনীতি মত কৰোঁ, গতিকে মই নিজেই এটা বিবেচনা কৰি মই ডাইৰেক্ট EM লগত যোগাযোগ কৰিছিলোঁ, আৰু EM মোৰ লগত কথা পাতিছে। আজি এসপ্তাহৰ পৰা মোৰ লগত কথা পাতি আছিলে, আজি মোক মাতিলে, গতিকে আহিলোঁ, আহি মই জইনটো কৰি দিলোঁ। আৰু মই আগতে আঞ্চলিক দল আমাৰ BTCৰ BPFৰ আছিলোঁ। গণেশ কছাৰীক আদৰ্শত ভাল পাই মই BPFত যোগদান কৰিছিলোঁ। তেখেতক মই এতিয়াও শ্ৰদ্ধা কৰোঁ, যথেষ্ট ভাল মানুহ বুলি মই এতিয়াও কওঁ, আৰু কৈ যাম, ভৱিষ্যতলৈকে কৈ যাম। আছিলোঁ, আৰু এতিয়া নকওঁ পদবিলাক, আৰু যিহেতু আৰু আহিলোৱেই, আৰু তেতিয়া আৰু বিজেপিৰ হৈ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ, আৰু বিজেপিৰ হৈ কাম কৰি যাম।